এতিয়া এইখিনি আমাৰ মৰাপাতখিনি প্ৰায় বইল হৈছে ন মৰাপাতখিনি পুৰাপুৰি বইল হৈ গ'ল আৰু ইয়াতে আমি কি দিছোঁ নিমখ হালধি আদা নহৰু আচ্ছা নিমখ হালধি আদা নহৰু গোটেইখিনি দি বইল কৰিছোঁ আৰু খাৰো দিছোঁ ন তেতিয়া ঠিক আছে তাৰপিছত আমাৰ ইয়াতে এইখিনি গাহৰিৰ যোনটো মই হেৰি কৈছিলোঁ গাহৰিৰ ভাণ্ডাৰ মানে গাহৰিৰ পেটৰ যোনটো নাভি মানে এইটো আৰু হেৰি নাৰী ভূত যোনটো কয় সুস্থা বুলি কয় সেইটো আমাৰ দিছোঁ প্ৰায় দুখিনি আমাৰ ৰেডি ন এতিয়া কি কৰিব লাগিব ফ্ৰাই কৰা হৈ গ'ল এইখিনি ফ্ৰাই কৰা হ'ল আমাৰ তাৰপিছত ইয়াত দি দিম আমি এতিয়া আমি ইয়াতে দি দিম অলপ থৈ দিব এইটো ইয়াতে দি দিম ইয়াতে মোটামুটি আমি দি দিছোঁ বঢ়িয়া ইয়াতে আমি ধুনীয়াকৈ দি দিছোঁ এতিয়া চাওক ইয়াতে ধুনীয়াকৈ মিক্স কৰি দিছোঁ বাছ ইয়াতে ধুনীয়াকৈ মিক্স কৰি দিছোঁ ধুনীয়াকৈ মিক্সাৰ দিব পাৰা বগীটো দিব পাৰা তুলি দিব পাৰা মিক্স কৰিছোঁ এতিয়া মিক্স কৰাৰ পিছত হৈ গ'ল এইখিনি চাগে অলপ বইল হ'ব লাগিব অলপ বইল হ'ব লাগিব তাৰপিছত এইখিনি আমাৰ ৰেডি হ'ব খাব পৰা হ'ব ঠিক আছে আমি এইখিনি অলপ বইল হ'বলৈ দিওঁ 5 মিনিট